কৰিব বিচাৰিছো আপোনালোকে আহাৰ কাৰণে আপোনালোকক কাৰ্বি আংলঙৰ আপোনালোকক থ্ৰু দিছ মিডিয়াম আপোনালোকক এটা কথা ক'ব বিচাৰিছো ডিফু কাৰ্বি আংলঙত সিন্ডিকেট সিস্টেম চলি আছে সেইটো সিন্ডিকেট সিস্টেমটো বন্ধ কৰিব লাগে সেইটো সিন্ডিকেট সিস্টেম বন্ধ কৰাটো তাৰমানে আমি ষ্টাডি কৰি আছো এনালাইজ কৰি আছো ক'ত কি কৰি আছে বুলি আমি এনালাইজ কৰাৰ পাছত আমি এটা বস্তু গম পালো যে মিস্টাৰ ৰাংচিনা হানছে বুলি এজন মানুহ হি আন্দা কুনি সিন্ডিকেট এক সিন্ডিকেট কৰি আছে বুলি আমি গম পাইছো এইটো ডিফু কাৰ্বি আংলঙত চলি আছে বুলি কৈছে ডিফু কাৰ্বি আংলঙত ক'ত চলি আছে মানে ডিফু টাউনত চলি আছে সেইবাবে এনেকা সিস্টেমটো নালাগে সিন্ডিকেট সিস্টেম বন্ধ কৰিবৰ কাৰণে মই আপোনালোকক থ্ৰু আপোনালোকৰ চেনেলটো এপিল কৰিছো যে সিন্ডিকেট সিস্টেমটো নালাগে সিন্ডিকেট সিস্টেম হোৱাৰ কাৰণেহে পাব্লিক সাফাৰ কৰি আছে এনেকা সিস্টেমটো নালাগে যে আপোনালোকে মনোপলি বিজনেছটো মনোপলি কৰিখিনি পাব্লিক সাফাৰ হৈ যোৱাটো কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন নিবিচাৰে সেইবাবে আপোনালোকক থ্ৰু এতিয়া গম পাইছো যে কাৰ্বি ডিফুত এতিয়া কুনি সিন্ডিকেটটো হৈছে ৰাংচিনা হানছে আৰু আলু সিন্ডিকেটটো কৰিছে কিৰি টিছো আৰু পলিথিন সিন্ডিকেটটো কৰিছে ৰত্ন টিমু সেইটো সিন্ডিকেট বুলি বস্তু বহুত বেয়া পাব্লিকক বহুত সাফাৰ কৰে পাব্লিক কাৰণে বহুত এফেক্ট হয় সেইটো কাৰণে মই আপোনালোকৰ চেনেল থ্ৰু দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া and government of Assam and Karbi Autonomous Council কাৰণে অনুৰোধ কৰিব বিচাৰিছো যে syndicate বুলি বস্তু বন্ধ কৰি দিয়ক kindly in the name of distributorship মানুহবিলাকে ইয়াত syndicate কৰি আছে হিস্তু distributorship to তাৰমানে বেলেগৰ কাৰণেও চাৰ্জ কৰিব দিব লাগে নহলে এনেকা মনোপলি হৈ থাকিলেতো পাব্লিক সাফাৰ হৈ থাকিব তেওঁলোকে ট্ৰেডিং লাইসেন্স বা এনেকা লৈছে না ডিস্ট্ৰিবিউশনশিপ লৈছে নে এনেকা ডিস্ট্ৰিবিউটৰশিপ এনেকা লৈছে কাউন্সিল পৰা কিন্তু সেইটো ডিস্ট্ৰিবিউটৰশিপৰ নামত পৰা সিন্ডিকেট কৰে কাৰণ বেলেগৰ কাৰণে কৰিব নিদিয়ে ইহঁতে আগৰো ডিস্ট্ৰিবিউটৰ আছে বহুত কিন্তু আগৰটো এনেকা নহয় না বেলেগ মানুহবিলাক তাৰমানে মাৰ্কেট এনেকা মনোপলি নকৰে না আগৰ ডিস্ট্ৰিবিউটৰ বিলাকৰ কি হ'ব এতিয়া তাকেতো এইটো প্ৰব্লেম হ'ব খালি একজন মানুহে এনেকা কৰি আছে এতিয়া 1 মান্থ মান হৈছে বোলে একটা ভিডিঅ' ক্লিপ আছে মোৰ একজন মানুহে কৈছে 1 মান্থ মান হৈছে বোলে এনেকা এনেকা syndicate চলি আছে বোলে সেইটো কাৰণে I would like to appeal the competent authority to kindly look into the matter আপুনি যে ক'লে সিন্ডিকেট চলাই আছে ৰাংচিনা হানছে এই ৰাংচিনা হানছে কোন হয় ৰাংচিনা হানছে মই একজেক্টলি ইমানটো নাজানো বাট কিছুমান বস্তু বিজনেছো কৰে কেতিয়াবা পলিটিক্সতো থাকে নেকি ইমানটো ডিটেইলছটো নাজানো সাধাৰণ মানুহক এফেক্ট কেনেকৈ কি ধৰণে কৰে সাধাৰণ মানুহক কেনেকা এফেক্ট কৰিব এনেকা যদি মনোপলি কৰি থাকিলেতো জিঅ' ধান বুলি আমাক এনেকা এফেক্ট হৈ আছে এতিয়া এনেকা এফেক্ট হ'বই মাৰ্কেট মনোপলি কৰিব ইহঁতে নিজৰ ইচ্ছা পৰা দাম বঢ়াব ইচ্ছা পৰা কমাব আৰু ইহঁতে তাৰমানে চিষ্টেম এনেকা মনোপলি কৰিলেতো ইহঁতে এনেকা কৈছে বিজনেছটো কৰাপশ্যনটো হ'বই ইহঁতে আল্টিমেটলি চাফাৰটো পাব্লিকে হ'ব লাইনিঙত আলু কেজি 15 টকা আৰু কণীৰ পাতা হ'ল 160 টকা ইয়াত হ'ল 200 টকা ইয়াত আলু হ'ল 25 টকা why this is because of syndicate এতিয়া সিন্ডিকেট সিস্টেমটো টোটালি বেন কৰি দিব লাগে না নে কম্পিটিশন হ'ব লাগে যে কম্পিটিশন হলে সবে কম্পিটিটিভ প্ৰাইস ৰাখিব কোনটো বিচাৰে এইটোৱে লাগে তাৰমানে কম্পিটিশন হ'ব লাগে মাৰ্কেট ওপেন হ'ব লাগে কম্পিটিশন হ'ব লাগে তেতিয়াহে মানুহবিলাক তাৰমানে এইটো মাৰ্কেট পলিচিটো সিস্টেমটো এনেকা না যে মাৰ্কেট কম্পিটিশন হলে কম দামটো কমিব আল্টিমেটলি পাব্লিক প্ৰফিট হ'ব তেওঁলোকে জোৰকে ৰিটেইলাৰ বিলাকক দি দিয়ে নেকি yes জবৰদস্তি দিয়ে আৰু যিখিনি আগৰ ৰিটেইলাৰ বিলাক আছে হোলচেলাৰ বিলাক তেওঁলোকক ল'ব নিদিয়ে চৰকাৰে যদি আপোনালোকৰ এইটো আওকাণ কৰে তাৰ পিছৰ পদক্ষেপটো আপোনালোকৰ কি হ'ব we will discuss among ourselves and we will inform you কণী সিন্ডিকেট যদি আহিব বিচাৰে তেনে ফোৰ্সফুলি কিবা সিহঁতে কৰে নেকি মানে নিউ সিন্ডিকেট যদি কোনোবা আৰু তেনেকে ব্যৱসায় কৰিব বিচাৰে এন্তে ফোৰ্সফুলি কিবা এটা ষ্টপ কৰে নেকি yes exactly দম দিয়ে কাম কৰিব নিদিয়ে বেলেগক আৰু এটা কথা প্লাষ্টিকটো কমপ্লিট বেন কিন্তু চলি আছে কিন্তু এইটো এনভাইৰনমেন্টৰ ওপৰতে এফেক্ট হলো তেওঁলোকে এইটো নিজে ভাবিয়া কৈ ল'বই লাগিব তেওঁলোকৰ yes দম যিখিনি ল'ব দিয়ে আপুনি কি ক'ব কেনেকা ধৰণৰ ষ্ট্ৰিক্টলি মেছেজ দিব ইটো নহব বল কৰিব লাগিব
বন্ধ কৰিব লাগিব প্লাষ্টিক মাৰ্কেটৰ পৰা বেন কমপ্লিট কৰিব বিচাৰে না তেওঁলোকৰ সিন্ডিকেট বন্ধ কৰিব বিচাৰে মাৰ্কেট পৰা বন্ধ কৰিব লাগে আৰু এইবিলাক সিন্ডিকেট সিস্টেম কৰিব লাগে কণী সিন্ডিকেটৰ পৰা প্ৰতি মাহে আপোনালোকৰ কাৰ্বি ছাত্ৰ সন্থাই 10,000 টকাকে লোৱা বুলি ৰাংচিনা হানছে আপোনালোকক আৰোপ দিছে কি ক'ব আপুনি প্ৰুফ দেখাও যে আমি লৈছে নেকি আৰু আমিতো ডোনেশ্যন হিচাপত যদি আমি 2 বাৰ লয় এনুৱেল জেনেৰেল কনফাৰেন্স সময় আৰু বাৰ্ড ইউনিভাৰ্চিটি সময় কিন্তু এইটো তাৰমানে এনেকা 10,000 এনেকা চিষ্টেম নহয় মানলি এনেকা চিষ্টেম নাই আমি সঁচাকে আমি we must confess that we used to take donation from our well-wisher even from our honorable CM Dr. Tudora Prahad we do receive donation from our well-wisher honestly কিন্তু এনেকা মানলি বুলি কোৱাটো proof দেখাব লাগে ৰাখিনা বৰ্তমান বজাৰ কমিটিৰ বিষয়ে কি ক'ব আপুনি no comment আৰু এটা কথা বজাৰটো পুৰা আনকন্ট্ৰল প্ৰাইচ হৈ গ'ল yes কন্ট্ৰল নাই yes যেহেতু মানে ডিপাৰ্টমেণ্ট কিছুমান আছে yes সিভিল সাপ্লাই ফুড এণ্ড সিভিল সাপ্লাই তেনেকুৱা ডিপাৰ্টমেণ্ট বিলাকো আছে Yes. যিখিনি তেওঁলোকে মনিটৰ কৰে মাৰ্কেটটো কেনেকৈ ভালকৈ চলি Yes, আছে yes. এই ডিপাৰ্টমেণ্টৰ ইয়াত ফেইলাৰ হৈছে yes আপুনি কি ক'ব we will approach that আপুনি কি ভাবে ডিপাৰ্টমেণ্ট বা এইবিলাক ইনভলভ আছে নেকি এইবিলাকত we will approach that we আমি এনালাইজ কৰি আছো এতিয়া ষ্টাডি কৰি আছো আমি ষ্টাডি কৰি আছো যেহেতুকে টাউন কমিটিৰ বজাৰ টাউন কমিটিৰ চেয়াৰমেনৰ পৰা আদি কৰি এখন যিকোনো বস্তুৰ ৰেড চাৰ্ট থাকে Yes. ৰেড চাৰ্টতকৈ অধিক হৈছে গতিকে ইয়াত কি টাউন কমিটি পুৰা জড়িত আছে বুলি ভাবে নেকি আমি এনালাইজ কৰি আছো ষ্টাডি কৰি আছো এতিয়া বৰ্তমান এইটো সিন্ডিকেটটো বন্ধ হ'ব লাগে সিন্ডিকেটত কি খালি ফুড আইটেমৰ সিন্ডিকেট হৈ আছে না বেলেগ বেলেগ বস্তু আমি জনা মতেতো এতিয়া বৰ্তমান আন্দা এইটো কণী আৰু আলু আৰু পলিথিন আচ্ছা এই বস্তুবিলাক এই তিনিটা বস্তু তাৰমানে যিকোনো বজাৰৰ দোকানীক গৈ বাইফৰ্চলি দি দিয়ে নেকি তেখেতে yes এনেকা কৰে দম দিয়ে বোলে আপোনালোকে প্ৰত্যক্ষ বা ডাইৰেক্ট অভিযোগ পাইকাৰী ব্যৱসায়ীবিলাকৰ পৰা পাইছে নেকি আমি ইনফৰমেশ্যন পাইছো সিহঁতক জবৰদস্তি দিয়ে বোলে এনেকা হ'লেতো পাব্লিকৰ এফেক্ট হ'বই না আপোনালোকেও বুজক এতিয়া KSA পৰৱৰ্তী ষ্টেপ কি হ'ব এতিয়া আমি ডিছকাছ কৰি কিনি ষ্টেপ ল'ম বজাৰ কমিটিটো বৈধ নে অবৈধ এইটো কি ক'ব নো কমেণ্ট সিন্ডিকেটৰ ওপৰত আপোনালোকে মাত মতাৰ কাৰণে আপোনালোকক সামান্য KSA ইংলং বুলি আখ্যা দিছে আপুনি কি ক'ব মই যদি সামান্য হ'লেতো ৰাচিনা হানছে তই আপুনি ছাৰ ৰাচিনা হানছে মই যদি সামান্য হ'লেতো আপুনি সামান্য এই কোনি সিন্ডিকেট কাৰণে হে আপুনি বিজেপি সোমাইছে নেকি বজাৰ কমিটি আছে টাউন কমিটি আৰু মই জৰ্জ টিমু সামান্য জেনেৰেল ছেক্ৰেটাৰী অফ KSA বুলি কৈছে ইয়াত যিমান আছে চব সামান্য নেকি চব ষ্টাৰ্টিং ফ্ৰম ছাৰ গান্ধীৰাম টিমু ইয়াত চব সামান্য নেকি অ'কে সেইবোৰ আগতে বজাৰ কমিটি আছে টাউন কমিটি আছে কিন্তু সিহঁতে কি এইটো অপাৰেট কৰিব পাৰে নেকি বেলেগ মানুহে এনেকা কৰি আছে যে সেইটো কাৰণে ফেলাৰ চিষ্টেমটো ফেলাৰ হৈ আছে না আপোনালোকে বুজক আচ্ছা আপুনি আজি এখন প্ৰেছ মিট দিয়াৰ পাছত আপোনাক ওলোটাই কয় যদি কয় যে আপুনি কোন অথৰিটি নেকি যে আমাক এলিগেশ্যন লগাবলৈ তেনেহ'লে আপোনালোকৰ কি আমি এপিলহে কৰিছোঁ আৰু আমি চিষ্টেম জানে কেনেকুৱা কৰিব লাগে সেইটোতো KSA knows it very well মই এতিয়া বৰ্তমানতো আমি এপিল কৰিছোঁ এনেকুৱা চিষ্টেম হ'ব নালাগে মানে এইটো সিন্ডিকেট বন্ধ হ'বই লাগে য়েছ সিন্ডিকেট বন্ধ হ'বই লাগে বাই এনি মিনছ এনেকুৱাতো হ'ব নালাগে পাব্লিক বহুত চাফাৰ কৰিছে সিন্ডিকেট প্ৰেক্টিছটো মানে দেখুৱাত নালাগে নালাগে বৰ্তমানতো দিফু পিছত নেক্সট ষ্টেপ যাব ডিফুত ফ্ৰুট আৰু বিভিন্ন ভেজিটেবল চব্জিৰ ওপৰতে মানে কিবা এনেকুৱা সিন্ডিকেট আছে নেকি বুলি আমি শুনিছো কিন্তু আমি অথেন্টিক হোৱা নাই কোন কি কৰি আছে কিন্তু সেইটো কাৰণে আমি ক'ব পৰা নাই কিন্তু বৰ্তমান আমি জানা মতে from very reliable source if we have come to know that Mr. Kiritiso, Mr. Rodno Timung and Mr. Rangsina Hanse is doing all this syndicate. Thank you.